Hello, hi everyone. নমস্কাৰ মই কিছু মই কৈছিলোঁ ন যে যিবিলাক মই পঢ়ি থাকিম সেইবিলাক শ্বেয়াৰ কৰিম বুলি মই যোৱাকালি এটা ইম্পৰ্টেণ্ট টপিক পাইছিলোঁ যেটো আমাৰ আসাম গভৰ্ণমেণ্ট জব এক্সামত আগতো এই টপিকটোৰ পৰা কোৱেশ্যন আহিছে আৰু আহাৰ চান্স বহুত থাকে সেইটো হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনা মানে কি হয় চৰকাৰখনে প্ৰতি 5 বছৰে এটা লক্ষ্য উদ্দেশ্য ৰাখে 1951 পৰা এই কামটো ষ্টাৰ্ট হৈছিলে 5 বছৰৰ কাৰণে এটা পৰিকল্পনা ৰাখে যে এই 5 বছৰ এই দিশটোৰ ওপৰতে কাম কৰিম এই দিশটো উন্নয়নৰ হকে কাম কৰিম তেনেকৈ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা তেনেকৈ ইটোৰ পিছত সেইটো আহি থাকিল আৰু প্ৰতিটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য উদ্দেশ্যবিলাক বেলেগ আছিলে আৰু পৰীক্ষাত ইয়াৰ ওপৰতে ভেৰাইটিজ কুৱেশ্যন আহে যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা জেনেৰেট হ'ব পাৰে বা অলৰেডি হৈ গৈছে তাৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ পঞ্চবাৰ্ষিক পৰিকল্পনা মানে 5 year প্লেন ষ্টাৰ্ট হৈছিলে 1951ত 1951ত পঞ্চবাৰ্ষিক পৰিকল্পনা ষ্টাৰ্ট হৈছিলে সো ফাৰ্স্ট কুৱেশ্যনটো এটোৱে জেনেৰেট হয় যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিলে বা কেতিয়া ষ্টাৰ্ট হৈছিলে যদি কেতিয়া ষ্টাৰ্ট হৈছিল বুলি কয় হেতু 1951 বুলি লিখিব লাগিব আৰু যেহেতু 5 বছৰৰ কাৰণে হৈছিলে গতিকে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো 1951 পৰা 56 লৈকে হৈছিলে ইয়াৰ লক্ষ্য উদ্দেশ্য মানে কোনটো দিশত চৰকাৰে কাম কৰিছিলে হেতু হৈছে এগ্ৰিকালচাৰ মই গুটেখিনি মানে লিখি নাথাকো এক্সপ্লেইন কৰি যাম গুটেকেটা ইম্পৰ্টেন্ট পইণ্ট মই ভাবো আপোনালোকে লিখি ললে ভাল হ'ব আৰু মোৰ দৃষ্টিত যেতিয়া কোনোবা এটা বস্তু আমি লিখো কানেৰে শুনো চকুৰে দেখো হেতু আমাৰ মেমৰিত বেছি ৰখি যায় মানে আমি বেছি হেতু বস্তু পাছত ইয়াদ কৰিব পাৰো অনলি পিডিএফ চাই পঢ়িলে ইয়াত কমকে হয় সো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো 1951 বা 56 লৈকে হৈছিলে ইয়াৰ লক্ষ্য আছিল এগ্ৰিকালচাৰ মানে এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ ওপৰত কাম কৰিছিলে সেকেন্ড পঞ্চবাৰ্ষিক পৰিকল্পনাটো প্ৰথমটো 1951 বা 56 লৈ হ'ল নে সেকেন্ডটো কিমান হ'ব 1956 পৰা 1961 লৈকে মানে 5 বছৰ 56 to 61 এই সেকেন্ড পঞ্চবাৰ্ষিক পৰিকল্পনাটোৰ লক্ষ্য উদ্দেশ্য আছিল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট মানে উদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে কাম কৰিছিলে তৃতীয় থাৰ্ড পঞ্চবাৰ্ষিক পৰিকল্পনাটো 1961 পৰা 1966 লৈকে হৈছিলে আৰু তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাটোৰ লক্ষ্য উদ্দেশ্য আছিল ফুড আৰু ইকোনমিক ডেভেলপমেন্ট কৰা ফুড আৰু ইকোনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত কাম কৰিছিলে এই তিনটা কন্টিনিউয়াস যি তিনটা আছে এই তিনটা ইম্পৰ্টেন্ট হয় ইয়াৰ পাছত যেটো 4th নাম্বাৰ হয় ইয়াৰ বিষয়ে আগতে কোৱেশ্যন আহা নাই আৰু পঢ়াটো ইম্পৰ্টেন্ট নহয় 1966 ৰ পাছত 4th পঞ্চবাৰ্ষিক পৰিকল্পনাটো ডাইৰেক্ট 1966 ৰ পৰা হোৱা নাছিল ইয়াৰ পাছত কেবেটাও গেপ হৈছিলে 66 67 একো হোৱা নাছিল 1969 ত ডাইৰেক্ট 1969 ত আকৌ 4th পঞ্চবাৰ্ষিক পৰিকল্পনাটো ষ্টাৰ্ট হৈছিল কিন্তু ইয়াৰ ওপৰত কোৱেশ্যন আহা নাই গতিকে ইয়াৰ বিষয়ে ক'বলৈ নাযাওঁ মই 5th এটো বহুত ইম্পৰ্টেন্ট হয় পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাটো ষ্টাৰ্ট হৈছিল 1974 ত 5 বছৰৰ কাৰণে হৈছিল মানে 79 লৈকে হৈছিল 1974 পৰা 1979 লৈকে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাটো চলিছিল আৰু ইয়াৰ এটো বহুত ইম্পৰ্টেন্ট কিয় কাৰণ এই পঞ্চবাৰ্ষিক পৰিকল্পনাটোত পভাৰ্টি মানে দৰিদ্ৰতাৰ ওপৰত কাম কৰিছে দৰিদ্ৰতা নিৰ্মূলকৰণৰ ওপৰত কাম কৰিছিল সো এই কোৱেশ্যনটো বহুত বাৰ আহি গৈছে যে দৰিদ্ৰতা নিৰ্মূলকৰণৰ ওপৰত কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত মানে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য উদ্দেশ্য আছিল দৰিদ্ৰতা নিৰ্মূলকৰণ এটো হৈছে পঞ্চমটো তাৰ পিছত আছে ষষ্ঠটো 6 নাম্বাৰটো 1980 পা হৈছে 1980 পৰা 85 লৈকে 5 বছৰ হৈছিল আৰু 6 নম্বৰ যেটো পৰিকল্পনা আছে এই 5 year প্লেন ইয়ালৈকে আমি ইয়াৰ কিটা চোৱাটো ইম্পৰ্টেন্ট তাৰ পিছত 7 8 9 10 যিকিটা আছে হেকিটা আমি চাব নালাগে 6 নম্বৰলৈকে চালো আৰু 6 নম্বৰটো ইম্পৰ্টেন্ট কি হয় 6 নম্বৰটো দ্বিতীয়বাৰৰ বাবে এগ্ৰিকালচাৰ আৰু ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ ওপৰত কাম কৰিছিল একেটা বছৰতে এই দুইটা ওপৰত কাম কৰিছিল সো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষি আৰু ইন্ডাষ্ট্ৰি দুইটা ডেভেলপমেন্টৰ ওপৰত কাম কৰা হৈছিল হেতু হৈছে ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা বা কোৱেশ্যনটো এনেকেও আহে যে কৃষি আৰু ইন্ডাষ্ট্ৰি বা কৃষি আৰু উদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত পুনৰবাৰৰ বাবে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত মানে টাৰ্গেট কৰা হৈছিল কাৰণ প্ৰথমতেটো এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰি অলৰেডি টাৰ্গেট কৰা হৈছিল 6 নম্বৰটোত পুনৰবাৰৰ বাবে এগ্ৰিকালচাৰ আৰু কৃষিত গুৰুত্ব দিয়া হৈছিল তাৰ পিছত আহে 7 নাম্বাৰটো
7 নম্বৰ যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল তাত আধুনিকৰণ ইংলিছত যদি মই ক'বলৈ যাওঁ মডাৰ্নাইজেশ্যন এণ্ড এমপ্লয়মেণ্ট सेभेन नम्बर पंचबार्षिक परिकल्पना इम्पर्टेन्ट एटु काने হয় मडार्नाइजेशনৰ ওপৰত কোৱেশ্চন নাহে আহে ডাইৰেক্ট এমপ্লয়মেন্টৰ ওপৰত মানে নিবনুৱাটো নাইকিয়া কৰাৰ ক্ষেত্ৰত মানে যেনেকৈ আমাৰ এতিয়া অসমত যেটো চলি আছে ন 1 লাখ নিযুক্তি দিছে যাতে নিবনুৱাখিনি নাইকিয়া হয় ঠিক তেনেদৰে এই 7 নম্বৰ যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছে তাত এমপ্লয়মেন্টৰ ওপৰত নিবনুৱা নিৰ্মূলকৰণৰ ওপৰত বা সংস্থাপন দিয়াৰ ক্ষেত্ৰত কাম কৰা হৈছিল গতিকে 7 নম্বৰ পঞ্চবাৰ্ষিক পৰিকল্পনাটো হেতু দিশৰ মানে ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত আহে 8 নম্বৰ যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল হেতু মানৱ সম্পদ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ ওপৰত কাম কৰা হৈছিল আৰু 8 নম্বৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত কোৱেশ্চন এনেকৈ আহে যে মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত মানে কাম কৰা হৈছিল তাৰ পিছত আহিলে 9 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় 9 নম্বৰটো ইম্পৰ্টেন্ট এই কাৰণে হয় কাৰণ এই পৰিকল্পনাটোত বিশেষকৈ ৰুৰেল ডেভেলপমেন্ট মানে গাঁৱলীয়া অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰা হৈছিল এই গাঁৱলীয়া অঞ্চলৰ উন্নয়নৰ কাম কৰা আৰু দৰিদ্ৰতাৰ ওপৰত কাম কৰা এই দুটা বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু 7 নম্বৰটো হৈছে এমপ্লয়মেন্ট এই তিনিটা বহুত বেছি ইম্পৰ্টেন্ট হয় সব 9 নম্বৰটো কি হ'ব বিষয় ক'লো ৰুৰেল ডেভেলপমেন্ট মানে গাঁৱলীয়া অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিছিল 9 নম্বৰ যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছে ইয়াৰ পিছত আহে 10 নম্বৰটোত আছে কি হয় ইনভেষ্টমেন্ট ইন কিজৰ ওপৰত মানে হে ইনভেন্ট ওপৰলাও ভুলকে লেখা হয় বহুত দিন পঢ়া লেখা ইয়ে দিছিলো ইনভেষ্টমেন্ট সো স্লো হৈ গৈছে অলপ লিখাত সৰি তাৰ কাৰণে 10 নম্বৰ যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছে তাত ইনভেষ্টমেন্টৰ ওপৰত কাম কৰা হৈছিল তাৰ পিছত 11 এটো ওভাৰঅল ডেভেলপমেন্ট ইয়াৰ ওপৰত মই কোৱেশ্চন আহা আগতে দেখা নাই 11টো ইমান ইম্পৰ্টেন্ট নহয় আৰু যেটো 12 আছে হেতু সাস্টেইনেবল ডেভেলপমেন্ট দুইটা কোৱেশ্চন দেখিছো এসএসসি সিএইচএসএল ত আহিছিল সাস্টেইনেবল ডেভেলপমেন্ট সো এইকেইটা আছিল পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চন 15টা মান ইম্পৰ্টেন্ট কোৱেশ্চন বনে কোনটো কেতিয়া ষ্টাৰ্ট হৈছিল কোন বছৰৰ পৰা কোন বছৰলৈ চলিছিল আৰু কোনটো ওপৰত টাৰ্গেট কৰা হৈছিল গতিকে এইকেইটা ভালকে লিখি ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু আজি ভিডিওটো ইমানে নেক্সট আৰু এনেকুৱা সৰু টপিক এটা লৈ মই লগ পাম থ্যাংক ইউ সো মাচ যদি ভিডিওটো ইম্পৰ্টেন্ট বুলি ভাবা ভিডিও চেনেলটো লাইক এটা কৰিবা